Hello guys, welcome to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেলত স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ হদহদিলে। হদহদিত আজি পিকনিক এটা খাম। আমি সবেই মিলি সব বাইকত গৈ আছোঁ। পিছত এয়া আহি আছে সব। এয়া আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এফালে 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 ভাল ৰাস্তা হয় জানো? অঁ এইফাল দি যায়। এফালে মই যদি ইফাল দিয়ে যাব পাইছোঁ বাৰু, যদি ভাল ৰাস্তা যাওঁ চিন্তা পাবি। অঁ এইফাল দিয়ে যায়। এয়া ৰাস্তা অলপ খেলি মেলি হৈ গৈছে। সদায় আহি থাকোঁ তথাপিও খেলি মেলি হৈ গৈছে। আমি তথাপিও গৈ আছোঁ। এয়া মনোহত যোৱা গৈ আছোঁ আমি। গতিকে আপোনালোকে চাই থাকিব, আমি দেখুৱাই থাকিম আপোনালোকক আৰু ভাল পাব আপোনালোকে ব্লগটো চাই পেলাই। গতিকে স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব, এনজয় হ'ব। আপোনালোকে এনজয় কৰিব ভিডিঅ'টো চাইছে। আমি আহি পালোহি তুমচুম চাহ বাগিচা, ইয়াত লিখা আছে চাইডবোৰ্ডত। গতিকে এইফালেদি আমি এনেকৈ সোমাই যাব লাগিব। গৈ থাকক আমাৰ লগত আপোনালোকক। মই ভিডিঅ'টো অকণমান স্ক্ৰিপ্ট কৰি দিছোঁ, আপোনালোকে চাই থাকক, আপোনালোকে ব'ৰ নাপায় বুলি স্ক্ৰিপ্ট কৰি দিছোঁ। হাই গৈ আছোঁ আৰু অকণমান সময় পিছতে আমি পামগৈ হদহদি। বাইক চলাই আছোঁ। এয়া চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ চাই থাকক। মুখত এই মাস্কখন মাৰি লৈছোঁ, এইটো কাৰণে দাড়িকেইডাল ঘূৰাই দিলোঁ। মানে এই ইয়াৰ নিচিনা হৈ আছে, সেইটো কাৰণে দেখি বেয়া লাগে কাৰণে এখন মাৰি লৈছোঁ আৰু গৈ আছোঁ। পিছত আহি আছে বাকীসকল আৰু আগতো গৈ আছে। আমি গৈ পেলাই আপোনালোকক দেখুৱাম। এই এডাল অকণমান তললাইছে। অঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো হা শেষলৈকে আৰু স্কিপ নকৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'বোৰ আৰু নেক্সট ভিডিঅ'বোৰ পাই থাকে। আৰু ধৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। চাহপাতৰ এয়া কলঘৰ চাহপাতৰ কলঘৰ। এইটো লুংচুং চাহ বাগিচাৰ এইটো কলঘৰ। ইয়াত চাহপাত বনোৱা হয়। কেতিয়াবা দেখুৱাবলৈ আহি যাম, কেতিয়াবালে দেখুৱাবলৈ আহি যাম আপোনালোকক ইয়াত কেনেকৈ চাহপাত বনায়। গতিকে সেইটো নেক্সট ভিডিঅ'লৈ থ'লোঁ। আজি সিমানখিনি নহ'ব, গতিকে সেইটো নেদেখুৱাওঁ, সেইটো দুদিনমান দেৰিকৈ দেখুৱাম। গতিকে এইটো কলঘৰটো, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ বিন্দাছ। পাই গ'লোহি আৰু অকণমান আছে, আৰু 2 মিনিটমান লাগিব আৰু গৈ পেলাই আমি পাই যামগৈ, আৰু অকণমান আছে। গতিকে আপোনালোকে চাওক ইয়াত কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। আপোনাক বেক কেমেৰা কৰি পেলাই মই দেখুৱাই দিছোঁ। গোটেই চাহপাত গছেৰে ভৰা চাহপাত বাগান। আপোনালোকে চাওক। আপোনালোকে নিশ্চয় ইয়ালৈ কোনোবা হয়তো আহিছে, এই ভিডিঅ' চোৱা কিছুমান হয়তো আহিছে ইয়ালৈ, আৰু কিছুমান হয়তো অহা নাই। যিসকল অহা নাই তেওঁলোক সকলো আহিব, আৰু ভিডিঅ'টো এতিয়াহে আপোনালোকে আচল মজা পাব। মাংসই ডকচি খাওঁ আমি চবেই। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আপোনালোকক কৈছিলোঁ 2 মিনিট বুলি, গতিকে 2 মিনিট। এইখন বিখ্যাত দলংখন, আমিও নাজানো বিখ্যাত দলং। এই বিখ্যাত দলংখন দি পাৰ হৈ পেলাই আমি যাব লাগিব ক'ৰবাত বিখ্যাত আৰু দলং, ক'ৰবাত বিখ্যাত। আগতে এনেকুৱা অৱস্থা নাইকি ৰাস্তা হৈ আছিলে। অংশুমান দা অহাকাল ডাইলগ এটা মাতি দিয়া, দাখন লৈ আছা।
মহাকাল তুরন্ত খোঁজমর দৈত্য বাহিনী প্রথমতে স্বর্গ জয় করি ফুরিলে মুহারি নিসিংহ মুৰাৰী অ শেখৰ ব্লগ Hey channel, welcome to my guys. Hey channel, welcome to my guys. ঐ তোৰ চোলা লেতেৰা হৈ গ'ল বন্ধু বন্ধুৰঞ্জন মহন্ত এইটো বন্ধুৰঞ্জন মহন্ত মুচন চা মই ভিডিঅ' ওলাম বায়ন নিসিংহ মুৰাৰী বায়ন ভাওনাৰ বায়ন Hey guys, তালে না welcome to my channel. মই তালে না যায় কেমেৰা ভাঙি গ'লো ঘৰ ধৰি খানা খাম আৰু ঘৰলৈ গুচি যাম মহাকাল আমি যাওঁ তললৈ যাওঁ ভাল লোৱা পানী কঢ়ি আহিছা ক কোৱা ডাইলগটো ভাল লাগিল ডাইলগটো ৰাখি থৈছে জয় কোনটো ডাইলগ এতিয়া যে মাৰিছিলা সেইটো ৰাখি দিয়া জানো দা হাই গাখীৰ কোৱা কি কি তই দাখন কিয় আনিছ দাখন জানটো বধ এইবিলাক কিমান স্মৃতি অলপ সময় পিছত আমি ওপৰলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ ওপৰৰখিনি গতিকে চাই থাকিব এয়া জানুদাই কষ্ট কৰিছে খৰি আনিছে পাহাৰৰ পৰা বিচাৰি মই নহ'লে এইকেইটা ভোকত মৰিব মাংসটো বনোৱা আপোনাক দি দিম শেখৰ তোমাৰ দাইকেইডাল এবাৰ প্ৰথম দেখুৱা তাৰপিছত মই মাস্ক মাৰি লৈছোঁ সেইকাৰণে ব্লগ বনাই আছে এইটো খানাটোৰ কথা ক'লা নাই ব্লগ বনাইছে নে ব্লগ দিনৰ এটা হেৰি আছিলে মানে আমি ভাবি দিছিলোঁ কালী পূজাতে পূজাতে ভাবি দিছিলোঁ যে আমি কালী পূজা বন্ধত যাম কিন্তু কালী পূজা বন্ধ হোৱালে অলৰেডি ৰাস ভাওনাৰ কথা আহি গ'ল ৰিহাৰ্চেলৰ কাৰণে সময় হ'ল এতিয়া এয়া ব্ৰইলাৰ খাব আৰু এইটো কোনে বনাই আছে এইটো অংশুমান শইকীয়া স্পেচিয়েল এইটো গাহৰি ড্ৰাই ফ্ৰাই আজি মাংস খাম গাহৰি খাব ব্ৰইলাৰ খাব ব্ৰইলাৰ নহয় গাহৰিও খাব ব্ৰইলাৰো খাব চব আছে আমি কি খাম সিজাই আছা মানে আজি মাংস খাম তাৰপিছত ড্ৰাই ফ্ৰাই কৰি দিম আৰু বস্তুটো সিজাই লৈছোঁ আৰু এইটো আধা কেজি মান ই অকলে খাব ইয়াকতো লাগিবই প্ৰিয়াংশু পেটু এয়া চাওক এয়া সুমন দাই বনাই আছে মাংস গতিকে চাওক এয়া সুমন দাই বিলাহীয়ে পিঁয়াজে জলকীয়াই দি দিছে গুৱাহাটীৰ পৰা আহিছে ঘৰটো বাৰু ইয়াতে গাহৰি খাব বুলি আহিছে তাক লাগি পানী বেছি আছে নেকি মগজ হেৰি ভৰাই দিলে যা কি ভৰাই দিয়া মজা আছে দিয়া ব্লগৰ ৰাইজে চাই আছে দিয়া কাটি কাটি দেখুৱাবা সেইখিনি মাংসখিনি ঢালি দিওঁ নে ৰ'বা কামুৰি মোৰ এইপিনে চাউল সিজাই আছে জানটো দাই আকৌ এনেকৈ দিয়ে মোক নেদেখুৱা মানে এইটো ধৰণে ধৰি দিছে তুমিয়ে মেইন মোক নেদেখুৱা ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া মোক ছাবস্ক্ৰাইব কৰিব বিটোৰ চেনেলটো থেংক ইউ চেনেলটোৰ নাম মই নাজানো চেনেলটো এইবাৰ আমাৰ ৭৬তম ৰাসৰো বহুতকেইটা ভিডিঅ' প্ৰথম দিনা দ্বিতীয় দিনা বহুতকেইটা ভিডিঅ' আপলোড কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰক ভাল ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চকলেট এটা দিবা তুমি মই শুনিছোঁ 1K হ'লে চকলেট দিম চব 1K হ'লে চকলেট দি দিবা আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ভালকৈ এইকেইটা ফাল খেলা ভাল দিয়া বনোৱা
অঁ চচ এতিয়াই লৈ আহিলে মাংস বহাই নাই এই তুমি ভাল না এইটো চাইনিজ ডিছ হয় তোমালোকে নাজানা বে কি কি দিছে চাই থাকক আপোনালোকে এইটো লোৱা এইটো লোৱা অঁ এয়া কি আদা নহৰু পেষ্ট চাইনা মোবাইলে নেকি আমি চাইনিজ মাল বনাইছে দেখা নাই জুই সোমোৱা ইয়াত সোমোৱা বে এডাল ইয়াত ভা মাংসটো কেতিয়া হ'ব হ'ব অতি সোনকালে হ'ব এইটো লোৱা এইটো লোৱা এইটো লোৱা ইমান সময় লাগে বুলি জানানে মাংস চাংস লাগিলে হয় হোটেলত বনাই আনি আছে এইটো লোৱা পানী দিবা জানো ইয়াৰ বলা নহয় জুই জুই হৈছে কি এইটো বনজোৰ নিমখৰ ওচৰতো বন্ধু অঁ এইটো নাজানো কাৰ বন্ধু চবতে নেপায় এনেকৈ খাব নেপায় টেষ্ট কৰিছে মছলা পাতি থৈ দে যোনটো নাজানো থৈ দে জ্বলা অকণ জানটো জানো জুই কিয় দিছোঁ গম পোৱা নাই পটককৈ হওক মানে মালটো খাব পাৰিম তেনেকৈ আৰু অকণ ৰঙা কালাৰটোৰ কাৰণে দি দিছোঁ এতিয়া পুকুৰা পৰিব নেকি ৰাতিপুৱা ৰাতিপুৱা শুকুৱাব বুলি গম পাবি এটা কথা তই যেতিয়া বেছি দিয়া ভাজিবি যেতিয়া ধোৱা ওলাই তেতিয়া গম পাবি ঠাণ্ডা যদি ধোঁৱা নোলায় তেতিয়া ঠাণ্ডা মোৰ তাত আছে এতিয়া ধনিয়া ঐ বনজো আহা ধনিয়া দিম এতিয়া ধনিয়া ধনিয়া অলপ ধনিয়া দি দিছোঁ গাৰ্নিছ কৰি দিছোঁ ধনিয়া দি এতিয়া ধনিয়া দি দিছে মাংসখিনি ধুনীয়া হ'ব গোন্ধাবলৈ ধনিয়া দি দিছে যে মাংস ধুনীয়া হৈ গ'ল ওচৰৰ পৰা দেখাই দিয়ে চবেই অলপ মেইন কাৰিকৰ গাহৰিটো হ'ল আৰু ব্ৰইলাৰটো বনাবলৈ আছে গতিকে চাই থাকিব ব্ৰইলাৰটো কোনে বনাব তুমি নাই জানটো যাই বনালা জানটো দাই ব্ৰইলাৰ বনাব জানটো দাই কেনেকুৱা বনাব চাম টেষ্টটো কেনেকুৱা হয় খাই পেলাই আপোনাক তেতিয়াই ক'ম এতিয়া পিঁয়াজ কেঁচা পিঁয়াজ ইয়াত দি দিছে অঁ গাৰ্নিছ কৰি দিছোঁ মোৰ তৰিকাটো আপোনাবলৈ গ'লে চবকে কেইটা 10টা মানুহৰ 200কে পঁয়ত্ৰিছৰ খাবলৈ নাথাকিব অ মাংসৰ টেষ্ট কোনে কোনে চাই নাপাবা কমাই আনিলোঁ ভাতৰ লগত খাব লাগিব আগতীয়াকৈ নোৱাৰা এতিয়া আমাৰ মাংস চাংস চব ৰেডি বনাই কৰি হৈ গ'ল ভাত চাত চব বনাই কৰি হৈ গ'ল এতিয়া আমি খাম খালি আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ এয়া ভাত চাত চব হৈ আছে দেখুৱাই আছোঁ ৰ'ব এয়া ভাত হৈ গ'ল এয়া ব্ৰইলাৰ মাংস আৰু এই বাকী গাহৰি মাংসখিনি খাই শেষ কৰিলে আৰু এই কুকুৰে কেৰা মুনুলে থৈ দিছিলে কুকুৰে খাই শেষ কৰি দিলে এইটো কুকুৰ মেইন কালপিট মাংস খোৱা এইটো মুনুৰ লৰাই দিয়া লৰাই দিয়া পূৰা এয়া মাংস হৈ গ'ল আমি এতিয়া সুন্দৰ সকলো বহি আছে লিভাৰৰ ডিমাণ্ড কৰা মানুহ আহিছে এই আমি বহি দিলোঁ আৰু ধুনীয়াকৈ নিব পাৰিব গাহৰি মানুহ এয়া ব্ৰইলাৰ নাখায় কুকুৰে খোৱা গাহৰি খাইছে এয়া এয়া আমাৰ আলহী দুজন এওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব লাগিব এই নাযাবি ৰ এওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব লাগিব আমি কালু কালু এইফালে চা ঐ অঁ অঁ খাই দিছোঁ উপায় নাই কেইটামানে খাম ভালে খাম ভাতো নালাগে মাংস নালাগে এইটো মাংস কি হ'ল কথা স্পষ্ট কোৱা কি কোৱা কোৱা
বুজা ভাঙলো সুন্দৰ খানাৰ অভিজ্ঞতা খোৱা কেনেকুৱা পাইছা প্ৰথমে গাহৰি তাৰপিছত মুৰ্গী কৰি আছো ব'লা এতিয়া আমি খাই বৈ হ'ল আমি এতিয়া ওপৰলৈ যাওঁ আপোনালোকে চাই থাকক যদি মই উঠোৱা একদম পৰিৱেশটো উঠোৱা নামৰি ৰাও তাতে মোৰ চবা বঞ্জু ৰঞ্জন কোৱা মাঘ বিহু আহি আছে বিহু আহিলে তই এটা ডাঙৰ বিজনেছ খুলিব পাৰ নাৰিকল দোকান নকওঁ ইয়াত ডাঙৰ আছে যে চব কথা বাদ দিয়া এতিয়া ব'লা ব'লা ঐ আমি চবে উঠিম তুমি পিছফালৰ পৰা কৰা বে আমি ওপৰলৈ উঠিম চব একেলগে 1 2 3 গোটেইকেইটা যাম দেই ব'লা 1 ব'লা ভিডিঅ' ব'লা কোনফালে সেইফালে ওপৰলৈ কেনেকৈ যাম আহা না মাৰিব পুৰা মোৰ লগত আহা এইখিনি পাই ৰৈ কৰিবা চব ৰৈ কৰিবা মই পাৰিবি কৈছো ন মোৰ লগত এই ফেৰ আছে ইয়াৰ যদি মই কৈ থাকা চাই থাকক টেনচন ল'ব নালাগে ন গৈ আছো আমি চবে ঐ এইটো আছিল নেকি মঞ্জু নাই আগত আছিল বন্ধু আহ এইটো তলৰটোহে ঐ বুঢ়া আহা এইফালে আহা সেয়া মহাকাল ভাগৰি গৈছে মহাকাল ভাগৰি গৈছে ব'লা চাই থাকক আপোনালোকে চাই থাকক যদি মই ওপৰলৈকে পৰা কোন কি হ'ল ব'লা সেইকেইটা ৰখি গ'ল চব এটা 4টা মানুহ গৈছে ভাগৰ লাগি গৈছে ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ গতিকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাগৰিছে চা ইয়া পাইছোঁ ইয়াও পাইছে মহাকাল অস্থিৰ হৈ গৈছে এতিয়া মই লৈছোঁ অঞ্চল থেকে এটা প্ৰপ'জ কৰিছিলে ইয়াত না আৰু ওপৰত আপোনালোকক কৈছিলোঁ যে পিছত আপোনালোকক দেখুৱাম সকলোবিলাক ভিডিঅ' ওপৰলৈ গৈ পেলাই দেখুৱামগৈ হদহদিৰ ওপৰৰ প্লেচটো চাওক এয়াই হদহদি যিহেতুকে বতৰ ঠাণ্ডা বতৰ গতিকে সেইকাৰণে গা ধোৱা নাই এনেই গৰমৰ দিনত আহিলে ইয়াত গা ধুব পাৰিব
কিন্তু সাৱধানে গা ধুব আৰু ইয়াৰ শিলৰ ফাকেৰে পানী আহি থাকে। সেয়া পৰি গ'ল বেচেৰা জুতি পানী স্থিতি অৱস্থা নাই। এই শিলবিলাকে বহুত শ্লিপ কৰে কিন্তু সাৱধানে আহিব কাৰণ পানী পৰি থাকে গতিকে খেলাই পৰি থাকে গতিকে আপোনালোকে আহিলে সাৱধানে আহিব। বহুত শ্লিপ কৰে নহ'লে আপোনালোকে শ্লিপ কৰিলে আপোনালোকৰ কিছুমান দুৰ্ঘটনা হ'ব পাৰে গতিকে সাৱধানে আহিব। ঠিক আছে চবতে ডাউন হৈ আছে এয়া আমাৰ বাকীসকল সদস্য দিয়া তোমাক উঠাওঁ। হ'ব এই ভইচবিলাক কাটি পেলাই হেৰি কৰি দিবা ব'লা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। আমাৰ দীপজ্যোতিয়ে খুব মনোযোগ দিয়ে চেনেলটো খুলিছে। আপোনালোকে ভাল ভাল ভিডিঅ' চাই থাকিবলৈ চেনেলটো লাইক কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত ভাল ল'ৰা দীপজ্যোতি, আপোনালোকে বহুত ভাল ভাল ভিডিঅ' চাই থাকিব পাব। দীপজ্যোতি অলপ দেখাই দিয়া। মানুহে কয় কিন্তু মই বিশ্বাস নকৰোঁ। মহাকালৰ অৱস্থা চোৱা। চবেই অলপ থিৰ ইহঁতক ব্লক কৰিব নোৱাৰে, সিহঁতক কাজিয়া কৰিবলৈ ভিডিঅ' কৰিব। সপোন XT ভিডিঅ' XT নহয় YT ব্লগাৰ ষ্টিক এই ফটো আমি চবেই ভিডিঅ' কৰিলা বহুত ধুনীয়া। এই মুচা নাই, এইটো হেৰি হৈ আছে, প্লেয়াৰ উঠি আছে। আজি শেষ ব্লগটো ইমানটা শেষ আৰু কিমান বাই বাই। গতিকে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একেবাৰে নকৰিব চব। আৰু নেক্সট ভিডিঅ' পাই থাকিবলৈ কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। অ'কে বাই। অ'কে